আঘোণৰ আনন্দ। চাওঁতে চাওঁতে কাটি গৈ আঘোণ পালেহি। খেতিয়কৰ আশাবোৰ পূৰ্ণ কৰি কষ্টক পাহৰি সোণগুটি চপাবলৈ গাঁৱৰ মানুহৰ তৰণি নোহোৱা হৈছে। এই আঘোণক লৈ আমাৰ কিমান আশা, কিমান সপোন, কিমান আনন্দ বুজাব নোৱাৰি। শাওণ মাহৰ হাড় ভঙা কষ্ট, বোকা পানী, ৰ'দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া সোণালী হ'ল। খেতিয়কৰ গোটেই জীৱনৰ আশাবোৰ নিহিত হৈ থাকে আঘোণৰ পথাৰখনতে। ধান ভাল হ'লে খেতিয়কৰো দিন ভাল হ'ব। কাতি মাহ অহাৰ লগে লগে ভঁৰাল আজৰি কৰি গোবৰ মাটিৰে লিপি ধুনীয়াকৈ ঠিক কৰি লোৱা হয় নতুন ধান ভৰাবলৈ। মহৰা ধানখিনিৰে ভাত খাবলৈ, ৰাতিপুৱা জলপান খাবলৈ বৰ ভাল লাগে। অলপ আঠা আঠা লাগে, কোমল লাগে। কাতি মাহৰ পৰাই গাঁৱৰ মহিলাসকলৰ কামৰ অন্ত নাইকিয়া হয়। ভঁৰালটো ঠিক কৰি লোৱাৰ লগে লগে চোতালখন গোবৰেৰে মচি ধান মাৰিবলৈ সাজু কৰা হয়। মৰণা মাৰিব, ধান শুকুৱাব, ন খাবলৈ ধান উলিয়াব। মনৰ হেঁপাহেৰে খেতিৰ প্ৰথম সাজ ভাত খাব, ৰাইজক খুৱাব, ভকতক খুৱাব। মাছ, কুকুৰা, বাৰীৰ লাও, কোমোৰা, মূলা, লাই শাকেৰে ৰান্ধিব। মনৰ তৃপ্তিৰে খাব, ভাগৰ মাৰিব, কষ্টক পাহৰি আনন্দ কৰিব। খেতিয়কৰ মুখত হাঁহি বিৰিঙিব। কিন্তু সেই দিনবোৰ এতিয়া সলনি হৈছে। আঘোণৰ আনন্দই খেতিয়কৰ জীৱন, সুখ, আনন্দ সকলো। খেতি উঠাই ন খোৱাৰ লগে লগে নতুন চাউলৰ বিভিন্ন পিঠা বনোৱা হয়। বৰা চাউলৰ, লাহি চাউলৰ। ঠাণ্ডা দিনত পিঠা খাবলৈ ভালো লাগে। মায়ে বনোৱা টেকেলি পিঠা, হানিকি পিঠা, ভজা পিঠা, গুড় দিয়া পিঠা, তিল দিয়া পিঠা, লাড়ু, বৰা চাউলৰ চেৱা দিয়া ভাত। কিমান যে স্ফূৰ্তি কৰিছিলোঁ সেই দিনবোৰত। এতিয়া লাহে লাহে সেই স্ফূৰ্তিবোৰ নোহোৱা হৈ আহিছে। আঘোণৰ কথা কৈ শেষ কৰিব নোৱাৰি। লেচেৰি বুটলি ধান গোটোৱাটো আমাৰ এটা অভ্যাস আছিল। সেই ধান বিক্ৰী কৰি আমি পিকনিক খাবলৈ পইচা গোটাইছিলোঁ। আঘোণত আমাৰ ঘৰখন আনন্দেৰে নধৰা হৈ পৰিছিল। এনেদৰেই আঘোণ আহে, আনন্দৰ আঘোণ, হেঁপাহৰ আঘোণ, তৃপ্তিৰ আঘোণ।